हेलो गाइज वेलकम टू माय चैनल गार्डेनिंगर जरिए मैं फार्स्ट ब्लॉग स्टार्ट करूँ आशा करूँ आपलोगे चाई ভাল पाব और ভাল पाले आशा करिम आपलोगे लाइक सब्सक्राइब एंड शेयर करिब विशेष एक नाजानो एक्चुअली मैं ভাল लगा कामर जरिए भिडिओ अपलोड करार चेष्टा करूँ बहुते भावे गार्डेनिंग स्टार्ट কৰিবলৈ হলে পইচাৰ প্ৰয়োজন কিয়নো গছপুলি কিনিব লাগিব সেই গছপুলিবোৰ ৰুবলৈ ভাল টাব কিনিব লাগিব ডেকৰ কৰিব লাগিব তাৰ কাৰণে ঠাই লাগিব এনেকুৱা একো নহয় আপুনি যদি বিচাৰে ঘৰত থকা কিছুমান ৱেষ্ট মেটেৰিয়েলত কবাৰ পৰা পুলি গাছ আনি আপুনি ভালদৰে ডেকৰ কৰি আপুনি গাৰ্ডেনিং স্টাৰ্ট কৰিব পাৰে দেখা পাইছে মই বেছিভাগ ৱেষ্ট মেটেৰিয়েলতে পেলনীয়া সামগ্ৰীতে গছ পুলি ৰুইছোঁ আৰু একচুৱেলি মই ফ্ৰী থকা সময়খিনিতে এইবিলাক কাম কৰোঁ ভাল পাওঁ কৰি কিবা এটা বেলেগ ভাল লাগে আশা কৰিম আপোনালোকেও এনেকৈ সৰু সুৰাকৈ হ'লেও গাৰ্ডেনিং ষ্টাৰ্ট কৰিব এইখিনিয়ে আৰু